নমস্কাৰ, মই কল্যাণী। আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এনেদৰে মই ফাৰ্ষ্ট টাইমৰ কাৰণে কেমেৰাৰ সন্মুখত বহি ভিডিঅ' বনাবলৈ লৈছোঁ। আগতে কেতিয়াও এনেদৰে ভিডিঅ' বনোৱা নাই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব। আচলতে আপোনালোকৰ মাজত বহুতৰে জানে যে মই এমব্ৰইডাৰী কৰোঁ, হেণ্ড এমব্ৰইডাৰী। আৰু মই আগতে ভিডিঅ'ও দিছোঁ, বহুতখিনি ভিডিঅ' দিছোঁ হেণ্ড এমব্ৰইডাৰী মই নিজ হাতেৰে কৰা। কিন্তু এনেদৰে কেমেৰাৰ সন্মুখত বহি মই কেতিয়াও ভিডিঅ' কৰি দেখুওৱা নাই মই কেনেদৰে কি কৰোঁ। আজি ভাবিছোঁ তাকে আপোনালোকক দেখাওঁ। মোক এটা অৰ্ডাৰ দিছিল বিয়াৰ কাৰণে 2টা গাৰু কভাৰৰ আৰু এখন ৰুমাল দৰা বৰণৰ। তাকে ভাবিলোঁ আপোনালোকক দেখাওঁ, আপোনালোকৰো কিজান সহায় হয়। আৰু বাগৰাকী কোনো ডিমাণ্ড নাছিল যে কেনেকুৱা লাগিব, মোকে নিজৰ মতে বনাই দিব কৈছিল। কিন্তু কৈছিল যে গাৰু কভাৰটো চাৰিওকাষে ৰেড কালাৰ পাৰ্পিন দিব আৰু হোৱাইট কালাৰ ৰুমালখনত হোৱাইট কালাৰ পাৰ্পিন দিবৰ কাৰণে। আৰু সেইমতে মই তৈয়াৰ কৰি উলিয়াইছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকুৱা লাগিছে। আপোনালোকে চাই ভিডিঅ'টোৰ শেষত এটা কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। মই তৈয়াৰ কৰি উলিওৱা গাৰু কভাৰটো হৈছে এনেধৰণৰ। কোৱা মতে এনেদৰে চাৰিওকাষে ৰেড কালাৰ পাৰ্পিন লগাই দিছিলোঁ। আৰু ফুলখিনি মই নিজৰ মতে কৰিছোঁ, যিহেতু বাৰ কোনো ডিমাণ্ড নাছিল যে এনেকুৱাই লাগিব বুলি। আৰু এইটো হৈছে মোক ওচৰৰ পৰা দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। এইদৰে চাৰিওকাষে মই ৰেড কালাৰ পাৰ্পিন লগাই দিছোঁ। আৰু এইটোৰ দৰে 2টা তৈয়াৰ কৰিছিলোঁ। আনটো হৈছে এইটো আৰু দেখা পাইছে চাগে নিশ্চয় ভালদৰে। আৰু এনেদৰে মই গোলাপ ফুলৰ আৰ্হিতে কৰি দিছোঁ, যিহেতু দৰা বৰণীয়া গাৰু বুলি ক'লে গোলাপ ফুল দিলে ভাল লাগে, সেয়েহে গোলাপ ফুলৰ ডিজাইনতেই বনাইছোঁ মই। আৰু ৰুমালখনৰো ঠিক গাৰু কভাৰ দৰে বাৰ কোনো ডিমাণ্ড নাছিল যে কেনেকুৱা ডিজাইনৰ লাগিব, খালি হোৱাইট কালাৰ পাৰ্পিন লগাব কৈছিল। এইপিনে হোৱাইট কালাৰ পাৰ্পিন লগাই এনেদৰে ফুল এটা কৰিছোঁ হাৰ্ট শ্বেপত। আৰু এইটো হৈছে ৰুমালখনৰ চাইজ সম্পূৰ্ণ। আৰু এইকেইটা বস্তুৱে মই আপোনালোকক দেখাব বিচাৰিছিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব। আৰু যিসকলে ইউটিউবত এইটো ভিডিঅ' চাই আছে, আশা কৰোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যদিহে ভিডিঅ'বোৰ আগলৈও পাই থাকিব বিচাৰে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল।